নমস্কাৰ, মই জnvst এক্সাম প্ৰিপেৰেশ্যন ইউটিউব চেনেললৈ মই তোমালোক সকলোকে স্বাগতম জনাইছো। আজি মই তোমালোকক বুজাই দিম জৱাহৰ নৱোদয় বিদ্যালয় বাছনি পৰীক্ষা যোনখন OMR Sheet দিয়ে এইখন চোৱা কেনেদৰে পুৰাব লাগে। গতিকে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তোমালোকে যদি জৱাহৰ নৱোদয় বিদ্যালয় বাছনি পৰীক্ষাৰ এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিব বিচাৰা তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰা jnvst এক্সাম প্ৰিপেৰেশ্যন ইউটিউব চেনেল। jnvst এক্সামত তোমালোকক যোনখন OMR Sheet দিব সেইখন এটা পেজ হ'ব কিন্তু দুটা চাইডে থাকিব। তোমালোকৰ এই স্ক্ৰীনত চোৱা এয়া ফাৰ্ষ্ট পেজ হয়। ফাৰ্ষ্ট পেজত তোমালোকৰ ৰোল নাম্বাৰ লিখিব থাকিব, তাৰপিছত তোমাৰ নাম নেম অফ দি কেণ্ডিডেট ইন কেপিটেল লেটাৰ্ছ, তোমাৰ নামটো কেপিটেল লেটাৰ্ছত লিখিব লাগিব আৰু তোমাৰ ফাদাৰ্ছ নাম অৰ্থাৎ তোমাৰ দেউতাৰ নামো কেপিটেল লেটাৰ্ছত লিখিব লাগিব। তোমালোকৰ OMR Sheet খনৰ ফাৰ্ষ্ট পেজত এই তিনিটাই পুৰাবলৈ থাকে। আৰু ইয়াৰ পিছত তোমালোকৰ 2 নম্বৰখনত চোৱা, এইখন তোমালোকৰ স্ক্ৰীনত দেখিছা। ইয়াৰ প্ৰথমতে ওপৰত দেখিছা এইকেইটা ফাৰ্ষ্ট তোমালোকৰ লিখিব লাগিব ৰোল নম্বৰ। এই ৰোল নম্বৰটো কেনেদৰে লিখিব লাগিব চোৱা, মই এখন ফিল আপ কৰি দেখুৱাই দিছোঁ তোমালোকক। এইখন চোৱা, এখন ডাঙৰ কৰি দিছোঁ। ইয়াত দেখিছা তোমালোকৰ মই ৰোল নম্বৰটো ধৰি লৈছোঁ এটা। তোমালোকৰ ৰোল নম্বৰ হৈছে 1732172। এয়া মই দেখিছা তোমালোকে কেনেদৰে এইখন ফিল আপ কৰি লৈছোঁ। তোমালোকৰ তাত 0 পৰা 9 লৈকে 0 1 2 3 4 5 6 7 8 9 এই ডিজিট কেইটা দিব। ইয়াৰ ভিতৰত তোমালোকৰ বিচাৰি তোমাৰ বোলে ফাৰ্ষ্ট ৰোল নাম্বাৰটো হৈছে 1, সেই মই 1ত দিছোঁ। তাৰপিছত হৈছে 7ত, তাৰপিছত হৈছে 3 দিছোঁ, তাৰপিছত 2 1 7 2 দেখিলে তোমালোকে। তাৰপিছতে তোমালোকৰ দিব লাগিব মেইন টেষ্ট বুকলেট নং। তোমালোকৰ প্ৰশ্ন পেপাৰখনৰ ফাৰ্ষ্ট পেজত এটা বুকলেট নং থাকিব। তোমালোকে যদি বিচাৰি নোপোৱা তেন্তে তোমালোকৰ পৰীক্ষাৰ পৰা গাৰ্ডজনক সুধি ল'ব পাৰিবা। সেইটো তোমাৰ ৰোল নম্বৰটো দৰে দিব লাগিব। তাৰপিছত তোমালোকৰ ষ্টেট নাম্বাৰটো তোমালোকৰ এডমিট কাৰ্ডটো থাকিবই। আৰু তাৰপিছত দিব লাগিব ডিষ্ট্ৰিক্ট নংটো, তাৰপিছত ব্লক নং, তাৰপিছত চেণ্টাৰ নং। এইকেইটা তোমালোকৰ এডমিট কাৰ্ডত থাকিবই। আৰু তোমালোকে অকণো ভুল নকৰিবা। যদি ভুল কৰাৰ কাৰণে এখন কেনচেল হৈ যাব আৰু তোমালোকে দুবাৰ নোপোৱা। এতিয়া ওপৰখিনি হৈ গ'ল। এতিয়া আমি আহোঁ কুৱেশ্যনৰ এনচাৰখিনি। এতিয়া তোমালোকে নিশ্চয় বুজি পাই গ'লা কেনেকৈ OMR Sheetৰ ফাৰ্ষ্ট পেজ পোৱাব লাগে আৰু তোমালোকৰ ৰোল নাম্বাৰ, বুকলেট নং, ষ্টেট নং, ডিষ্ট্ৰিক্ট নং, চেণ্টাৰ নং এইবোৰ কেনেদৰে পাব লাগে বুজি পাই গ'লা। এতিয়া আমি চাম কেনেদৰে কুৱেশ্যন এনচাৰবোৰ পুৰাব লাগে। তোমালোকৰ বোলে কুৱেশ্যন নং 1ৰ অপশ্যন 4টো শুদ্ধ। এইখন তোমালোকে চোৱা, ইয়াত তোমালোকে 4টো ধুনীয়াকৈ এইখন চোৱা, ধুনীয়াকৈ মই ডাঙৰ কৰি দিছোঁ। ধুনীয়াকৈ এখন ৰাউণ্ড কৰি ল'বা। ৰাউণ্ড কৰি অকণো কাষলৈ আহিব নিদিবা। এনেদৰে 1ৰ চিটো শুদ্ধ যদি চি দিবা, তেনেদৰে পুৰাই গৈ থাকিবা। 2ৰ ডি হ'লে ডি দিবা, 3ৰ চি হ'লে চি দিবা। এনেদৰে পুৰাই তোমালোকে এতিয়ালৈকে কমপ্লিট কৰিবা। তাৰপিছত এই OMR Sheetখন যদি তোমালোকক লাগে তেতিয়া আমাৰ ডিছক্ৰিপশ্যনত হোৱাটছএপ গ্ৰুপৰ লিংক আছে। হোৱাটছএপ গ্ৰুপত গৈ জইন হৈ মোক খুজিব পাৰিবা, মই তোমালোকক দি দিম। যদি প্ৰিণ্ট কৰিবা তেন্তে প্ৰেক্টিচ কৰিবলৈ খুবেই বেছি ভাল হয়, এক্সামত অকণো অসুবিধা নহয়। তোমালোকে একদমেই প্ৰিণ্ট কৰি লোৱাটো কৰিবা, তেতিয়া মানে বহুতেই বেছি ভাল হয়। আৰু OMR Sheetখনৰ একেবাৰে তলত তোমালোকৰ তাত কিছুমান ছিগনেচাৰ থাকে, সেই ছিগনেচাৰখিনি মাৰাটো কম্পালচৰি হয়। তোমালোকে এক্সাম হলত মাৰি ল'বা আৰু তোমালোকে ভালদৰে প্ৰেক্টিচ কৰি থাকা। কিবা নোৱাৰিলে কমেণ্টত সুধিবা। নৱোদয় বিদ্যালয় বাছনি পৰীক্ষাৰ বাবে কোনখন কিতাপ ভাল হয় তাৰ ওপৰতো মই এটা ভিডিঅ' বনাইছিলোঁ, লিংক ডেছক্ৰিপশ্যনত আছে। আৰু তোমালোকে বুজি নোপোৱা প্ৰশ্নসমূহ সুধিবৰ বাবে আমাৰ হোৱাটছএপ গ্ৰুপত জইন হৈ ল'বা। আজিলৈ ভিডিঅ'টো ইমানেই আছিল, ধন্যবাদ।